চাওঁতে 2024 বৰ্ষ গৈ 25ত সোমালে 25ৰো আজি 5 তাৰিখ হ'লহি। এখেতে মোক কৈ আছে আমি নতুন বছৰত ক'ৰবাত যাওঁ ব'লা। ক'লৈ যাওঁ একো ঠিক কৰিব পৰা নাই আৰু নিজৰো মানে ব্যস্ততাৰ অন্ত নাই। আজি ইটো আজি সিটো এনেকৈ গৈ আজি ওলাইছোঁ অৰ্কিড পাৰ্কলৈ বুলি। কাজিৰঙাত থকা অৰ্কিড পাৰ্কলৈ বুলিয়ে আজি আমি দুয়োজনে যোৱাটো ঠিক কৰিলোঁ। এই কাজিৰঙাৰ এই ৰাস্তাটো আমাৰ মানে এখেতৰ আৰু মোৰ দুয়োজনৰে সাংঘাতিক প্ৰিয়। আমি কেতিয়াবা ফুৰিবলৈ গ'লে আমি এই ৰাস্তাৰেই অলপ দূৰ গৈ আহোঁ এনেকুৱা। গতিকে আমি কাজিৰঙাৰ অৰ্কিড পাৰ্কলৈ যোৱাটোৱে ঠিক কৰিলোঁ। ঘাটিত তেওঁ প্ৰিয় অৰ্কিড পাৰ্কখন। আমি আগতেও কেইবাবাৰো গৈছোঁ। এইবাৰো আমি এয়া লাহে লাহে গৈ অৰ্কিড পাৰ্কৰ ৰাস্তাৰ যিটো দুৰ্গাপুৰ গাঁৱৰ ৰাস্তা সেই ৰাস্তাত আমি এয়া সোমাইছোঁগৈ আৰু লাহে লাহে অৰ্কিড পাৰ্কৰ ওচৰ চাপি আহিছোঁ। আপোনালোকক এই পাৰ্কখন দেখাবলৈ চেষ্টা কৰিম। বহুত ভাল লাগে ইয়াৰ মাজত থাকিলে। আচলতে সেউজীয়াৰ মাজত থকাৰ দৰে লাগে। চাৰিওফালে সেউজীয়া মাথো সেউজীয়া। অৰ্কিড পাৰ্কত সেই সময়খিনি আমি যে থাকিলোঁ সঁচাই আমাৰ বহুত ভাল লাগিলে। আপোনালোকক এয়া দেখাইছোঁ এই ৰাস্তাৰ আৰম্ভণিতে এনেদৰে বাঁহ কাঠৰ কিছুমান নিপুণ কাৰিকৰে বনোৱা কিছুমান বস্তুৰ দোকান আছে। সেই দোকানসমূহ পাৰ হৈ পেলাই এইখন দোকানত ক'লা চাউল পায়, বৰা চাউল পায়, তাৰপিছতে গ্ৰীণ টি পিয়'ৰ হয়। আমি লাহে লাহে গৈ এয়া গেটৰ মুখ পাইছোঁগৈ। ক'লা চাউল আপোনালোকে চাই থাকক। মই অৰ্কিড পাৰ্কখন একদম প্ৰথমৰ পৰা শেষলৈকে খুব সুন্দৰকৈ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এইখন গেটৰ মুখতে এগৰাকী ছোৱালী থাকে আৰু তেওঁ মানে আমাক নমস্কাৰ জনাই টিকটটো চাই আগবঢ়াই লৈ যায়। ইয়াত প্ৰতিটো বিভাগৰ মুখতেই এগৰাকী ছোৱালী ৰৈ থাকে আৰু খুব সুন্দৰ সম্ভাষণ জনাই নমস্কাৰেৰে সৈতে আৰু তেওঁলোকে ভিতৰলৈ আমাক মাতি লৈ যায়। বৰ ভাল লাগিলে। এইটো এয়া অৰ্কিড ব্ৰাঞ্চ। নমস্কাৰ। আপোনালোকে চাওক আমি ইয়াত গৈছোঁ ভিতৰলৈ। ইয়াতো সুন্দৰকৈ বুজাই দিয়ে তেখেতসকলে। বহুত ভাল প্ৰশিক্ষণ দি কিছুমানক ৰাখিছে। নমস্কাৰ। ইয়াতে 2000 আছে আমাৰ প্ৰজাতি। হয় নেকি? 2000 হয়। নৰ্থ ইষ্টত বেছিকৈ আছে, বাহিৰৰ দেশৰো আছে। তো অসমতে 400 পায়। নৰ্থ ইষ্ট 900, ইণ্ডিয়া 1500, অল অভাৰ ৱৰ্ল্ডতে 25,000। এতিয়া কপৰটো আমি এনেকৈ দিছোঁ চাওক। আমাৰ যিটো ৰিয়েল নেচাৰ কপৰ আঁচনিয়ে যিটো কোপাত ব্যৱহাৰ কৰে এনেকৈ দিছোঁ। জাষ্ট ছাপৰ্টহে লাগে। নিজৰ খাদ্যটো নিজে প্ৰস্তুত কৰিলে বতাহৰ পৰা লৈ লয়। সেইকাৰণে অৰ্কিডক এয়াৰ প্লান্ট বুলিও কয়। জাষ্ট ছাপৰ্ট লাগে। এইটো কি কাঠৰ মুহাত দিছে নেকি? যিকোনো গছৰ কাঠৰ টুকুৰা দিব পাৰে ছাপৰ্টটোৰ কাৰণে। এই খাদ্যটো বতাহৰ পৰাহে লয়। আমি এইখিনি মাটি থোৱা অৰ্কিড, মাটি থোৱা আৰু এইবিলাকত গছৰ ওপৰত পৰা আছে। এইখিনি কেটেলিয়া বুলি কয়। কলম্বিয়া দেশৰ নেশ্যনেল ফ্লাৱাৰ কেটেলিয়া। কোনটো কেটেলিয়া? এইটো কেটেলিয়া। এইবিলাক কেটেলিয়া। বহুত বিভিন্ন কালাৰ কেটেলিয়া। এইটো ব্লু ভেণ্ডা বুলি কয়। এইটো এনডেঞ্জাৰ্ড স্পিচিছ হয়, বিলুপ্ত হ'বলৈ ধৰিছে। এণ্ড ইয়াৰ মেডিচিন ভেলিউ আছে, ঔষধি গুণো আছে। গ্ল'কমা, নেকলাইনিছ, এণ্টি এজিঙৰ কাৰণেও ব্যৱহাৰ হয়। অৰ্কিড কছমেটিকতো ব্যৱহাৰ হয়। বেছিকৈ আজিকালি ডেক'ৰেশ্যন বুকেবিলাকৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইটো বোৱাৰী কপৌ বুলি কয়। ফায়াষ্টিক গাভেলি অসমৰ কমন হয়। এইটো আছে হয়। এইটো আপোনাৰ ষ্টিক আহিছে, ফুলিব, এটা কলি আহিছে। বেষ্ট ছিজনটো চ'ত বহাগ, মাৰ্চ এপ্ৰিলতে 70-80% ফুলিব। এইটো আপোনাৰ মতা কপৌ, চিম্বিডিয়াম এলয়ফলিয়াম, অসমৰ আটাইতকৈ বেছিকৈ কপৌ। এইটো কেনেকুৱা ফুলে? এইটো আপোনাৰ দীঘলীয়াকৈ ফুলিব, সেৰেঙাকৈ ফুলিব। আপোনাৰ জুন মানত ফুলিব, একেবাৰে শেষত ফুলিব। এইটো ভাটৌ ফুল বুলি কয় নেকি বাৰু? ভাটৌ ফুলটো বেলেগ ন? ভাটৌ ধুতীয়া কপৌ ফুলো বেলেগ, ভাটৌ ফুলটো বেলেগ। এইটো আপোনাৰ ঢেকীয়া। এইটো এইটো ফুল নোলাই চাগে ন? আমি যোৰহাট।
এইটো মেঘালয়ৰ জাতীয় ফুল হয় পেফিওপেডিলাম ইনচিগনি এইটো ন লেডি স্লিপাৰ কমনলি মেঘালয়ৰ জাতীয় ফুল তাৰে এটা বেলেগ স্পিচিছ দেখিছে এইটো মংকি নিচিনা দেখিবলৈ বান্দৰৰ মুখৰ দৰে ও এইটো একদম মংকি নিচিনা চব ইটাৰ এঙাৰ দি পেলাই পৰাশ্ৰয়বিলাক যিবিলাক গছত হয় আপুনি টাবত দিব পাৰে খালি ইয়াৰ কাৰণে এটা পাৰ্টিকুলাৰ ক্লাইমেট লাগে আমি সেইকাৰণে এনেকৈ এটা গ্ৰীণ হাউচ বনাই ৰাখিছোঁ ডাইৰেক্ট সূৰ্য পোহৰটো নালাগে 30% ছানলাইট 30% পানী 40% এয়াৰ 06 পৰা 36 ডিগ্ৰী টেম্পাৰেচাৰ 80% হিউমিডিটি সেইকাৰণে ইণ্ডিয়াৰ 90% অৰ্কিড নৰ্থ ইষ্টতে হয় মানে নাইট্ৰজেন বেছি কাৰণে আচলতে আমাৰ ইয়াতে গ্ৰ' নহয় সেইজোপা খুব ধুনীয়া ফুলি আছে সেইখিনি আমাৰ ডেক'ৰেশ্যন কৰি ৰাখিছোঁ হাইব্ৰিড অৰ্কিড এইটো ডান্সিং লেডি অৰ্কিড মানুহৰ দৰেও থাকে জীৱ জন্তু চৰাই চিৰিকটি ইনচেক্ট এনিমেলৰ লগত বেছি চিমিলাৰটো থাকে এবাৰ ফুল টাচ নকৰিব অৰ্কিডটো বহুত চেঞ্চিটিভ হয় সেয়াও ডান্সিং লেডি একেই এইটো ভাল লাগিছে এইটো এটা ডান্সিং লেডি একেই ছোৱালীৰ নিচিনাই দেখিবলৈ বেচা কিনা হয় এইবিলাক কিনিবলৈ বেচিবলৈ পাব গোটেই পৃথিৱীতে এইবিলাক কিনা বেচা হয় ডান্সিং লেডি কাথাকালি নিচিনা এইখিনি পখিলা অৰ্কিড বুলি কয় বাটাৰফ্লাই অৰ্কিড ফেলানপচিছ অৰ্কিডত সদায় আপুনি আইডেণ্টিফাই কৰিবলৈ হ'লে চিনি পাবলৈ হ'লে নৰ্মেল এণ্ড অৰ্কিডৰ মাজত পাৰ্থক্যটো হ'ল অৰ্কিডত সদায় 1 2 3 4 5 and 6 ছটা পাহি থাকে 5+1 পাতৰ হীৰাবিলাক কোনকৈ থাকে মাজৰ ভাগটো আপোনাৰ ইনচেক্ট এনিমেলৰ লগত চিমিলাৰিটি থাকে এইটো অকণ পখিলাৰ দৰে দেখিব সেইকাৰণে পখিলা অৰ্কিড কয় এইটো পলিনেশ্যনৰ কাৰণে এটা ইনচেক্টক আকৰ্ষণ কৰিবৰ কাৰণে এটা নিৰ্দিষ্ট প্ৰজাতিৰ ইনচেক্টে এটা পৰাগ যোগ কৰিব পাৰে পলিনেশ্যন যদি সেই ইনচেক্টটো নাইকিয়া হৈ গ'ল তো অৰ্কিডটো নাইকিয়া হৈ যাব এইবিলাক ভেণ্ডা অৰ্কিড বুলি কয় এইবিলাক পাৰিব হেঙিং কৰি ৰাখিব পাৰিব ঘৰত বহুত বহুত কষ্টলি মানে ধৰক ভেণ্ডাটো বহুত কষ্টলি হয় ডেণ্ড্ৰবিয়ামটো অকণমান কম হয় কিমান দাম এইবিলাক এইটো 2500 মান হ'ব বহুত দাম দেই সেইবিলাক চব ফুলি আছে খাবৰ কাৰণেও ব্যৱহাৰ কৰে ভেনিলাৰ আপোনাৰ ফুলপাহ ফুলিব মাৰ্চত তাৰ ফুলপাহ অনলি 6 ঘণ্টাৰ কাৰণে ফুলে বছৰেকত এবাৰ ভেনিলা হাতেৰে পৰাগ যোগ কৰিব লাগে ইয়াৰ পলিনেশ্যন কৰিব লাগে ইয়াৰ কাৰণে যিটো ইনচেক্ট লাগে আমাৰ নাইকিয়াই হৈ থাকিলে সেইকাৰণে ভেনিলাৰ বহুত ডিফিকাল্ট যেতিয়া পলিনেশ্যন ছাকচেছ হ'ব তেতিয়া বিনছ আহিব এডাল বিনছ দেখিছে বিনছডাল মেচিয়ৰ হ'বৰ কাৰণে 9 মাহ লাগি যায় বহুত ডিফিকাল্ট মানে দীঘলীয়া প্ৰচেছ পলিনেশ্যন মাৰ্কেট প্ৰাইচ 45,000 to 50,000 চেপ্ৰনৰ পিছত কেশৰৰ পিছত ছেকেণ্ড মষ্ট কষ্টলি ভেনিলা হয় আমি যিটো খাওঁ আৰ্টিফিচিয়েলি এছেঞ্চে দিয়ে অকল চেঞ্চিটিভ এইবিলাক চব মাটি থোৱা অৰ্কিড এইটো ফিয়াছ মিচিমেনচিছ কয় এইটো অৰুণাচল মিচি হিলছৰ হয় সেইকাৰণে মিচিমেনচিছ ফিয়াছ এইটো আপোনাৰ ষ্টাৰ্টিঙতে পিংক থাকে ফুলপাহ তাৰপিছত অৰেঞ্জ হৈ যায় কালাৰ দুটা কালাৰ হয় পাতবিলাক কিন্তু আমাৰ ইয়াত থকাটো নিচিনাই কিন্তু ফুলটো বেলেগ হৈছে হয় অৰ্কিডৰ পাতবোৰ আপোনাৰ অকণমান একেই দেখিব আমাৰ হীৰাবিলাক থাকে যে আৰু এইবিলাক বায়'বিয়াম শিপা বুলি কয় এৰিয়েল ৰুটছ বায়'বিয়াম শিপাই সিহঁতি নিজৰ খাদ্যটো নিজে প্ৰস্তুত কৰি লয় এইটো মানে এয়াৰৰ পৰা পায় এটমছফিয়াৰৰ পৰা লৈ লয় মিনাৰেলটো ৰেইন ৱাটাৰৰ পৰা পাই যায় নাইট্ৰজেন এটমছফিয়াৰৰ পৰা মইশ্চাৰটো লয় নাইট্ৰজেনটো লয় মিনাৰেলটো ৰেইন ৱাটাৰৰ পৰা পাই যায় অলৰেডি গ্ৰীণ কালাৰ আছে ক্ল'ৰ'ফিল আছে তো সিহঁতি হালু সংশ্লেষণ ফটোচিনথেচিছ কৰি লয় অনলি ছাপৰ্ট লাগে ছাপৰ্টৰ কাৰণে আপুনি যিকোনো দিব পাৰে কিন্তু বনৰীয়াটোক আপোনাৰ পাৰ্টিকুলাৰ ক্লাইমেট পালেহে হ'ব যেনেকৈ আমি এনেকৈ বনাই ৰাখিছোঁ কাৰণ জংঘলত এটি ডাইৰেক্টলি কেতিয়াও নাপায় ন ছানলাইট দিয়া বৰষুণৰ পানীটো ডাইৰেক্টলি নাপায় গছবিলাকে ধৰি তেনেকুৱা এটা ক্লাইমেট বনাই ৰাখিব লাগিব তেতিয়াহে আপুনি বনৰীয়া অৰ্কিডটো ৰাখিব আমাৰ লোকেল ক'ব কিছুমান পাৰি যাব কিন্তু যিবিলাক মানে ধৰক বেলেগ বেলেগ জেগাৰ পৰা আনে সেইখিনি ৰাখিব নোৱাৰিব এনেকুৱা ক্লাইমেট প্ৰভাইড কৰিব লাগিব এইবিলাক কি এইটো ঢেকীয়া হয় ঢেকীয়াৰ প্ৰজাতি বাৰ্ডনেছ ফাৰ্ণ ৰেয়াৰ ঢেকীয়া এই যে প্লাষ্টিকৰ ফুল এটা কিনিবলৈ পাই একদম একে হ'লে আমাৰ ঘৰত যে আছিলে প্লাষ্টিকৰ ফুল এটা একদম একে এইবিলাকো প্লাষ্টিকৰ ফুলৰ তাকে ভেনিলা
তাৰ পৰা ওলাই আমি মিউজিয়ামত সোমালোঁ। মিউজিয়ামত এইবিলাক বেলেগ বেলেগ জনগোষ্ঠীৰ কাপোৰবিলাক সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে আৰু তেওঁলোকৰ বেলেগ কিছুমান বস্তু জনগোষ্ঠীৰ বস্তুবিলাকো সংৰক্ষণ কৰি ৰাখিছে। মই অকণমান আপোনালোকক এনেকৈ দেখুৱাই নিছোঁ। কি মেজু কাষতে ফটো গেলাৰী এটাও আছে। তাত বিভিন্ন সময়ৰ বহুত পুৰণা ফটো কিছুমান আছে আৰু সেইবিলাক ইমান সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে। আপোনাৰ বহুত বছৰ হাজাৰ হাজাৰ বছৰ পুৰণা ফটো এইবিলাক দেখিছে, ইমান সুন্দৰকৈ তাত সংৰক্ষণ কৰি ৰাখিছে। ইয়াতো সোমাই আমাৰ বহুত ভাল লাগিলে। আপোনালোকে গ'লে এইবিলাক ভালকৈ চাব পাৰিব। ইয়াত আচলতে অৰ্কিড পাৰ্কত চাবলগীয়া বস্তু আচলতে বহুত আছে, যিবোৰৰ বিষয়ে আমি মানে নাজানোৱেই, আমাৰ যিবোৰৰ বিষয়ে জ্ঞান নাই, সেই তেনেকুৱা বস্তু আপুনি ইয়াত বহুত পাব। পুৰণা বস্তু সংৰক্ষণ কৰা আছে, আপোনালোক আহিব চাব পাৰিব এইবিলাক। গুৰু আসনখন ইয়াত এয়া সংৰক্ষণ কৰি ৰাখিছে। এয়া দেখিছে, বৰ সুন্দৰকৈ ৰাখিছে বস্তুবোৰ, চাবলৈ বহুত ভাল লাগিলে। বিভিন্ন জনগোষ্ঠীয়ে পিন্ধা গহনাসমূহ ইয়াত সংৰক্ষণ কৰা আছে, আপোনালোকে চাবলৈ। ইয়াতে আকৌ কিছুমান ডাঙৰ ডাঙৰ সৰহকৈ বস্তু থ'ব পৰা কিছুমান জনগোষ্ঠীৰ খৰাহী পাচি টাইপৰ কিছুমান বস্তু আছে, বাঁহৰ সঁজুলি আছে। আচলতে এই সঁজুলিবিলাক এইবিলাক মাছ ধৰা সঁজুলি তেওঁলোকৰ ইয়াতে খুব সুন্দৰকৈ বনাই পেলাই ৰাখি থৈছে, সেইবিলাকো চাবলৈ পাব। ইয়াতে আমি তাঁতশালত বৈ থকা দেখি বৈছে, শিপিনী কেইবাগৰাকীও শিপিনীয়ে ইয়াত বৈ আছে চাদৰ। কি সূতা এইবিলাক? পদ্মিনী। যোৰাবোৰ কেনেকৈ পৰে? অঁ, দোকান আছে ন? হা? অঁ, বৈহে দিয়ে। কি ফুল বাচি আছে ন? চাদৰ মেখেলা এইবিলাক অস্ত্ৰ শস্ত্ৰসমূহ এনেদৰে কটাৰী, দা, বহুত কিবাকিবি অস্ত্ৰ সজাই থৈছে ধুনীয়াকৈ। ইয়াতো কিছুমান বস্তু আছে, মাটিৰ আছে, বাঁহৰ, কাঠৰ, এইবিলাক বিভিন্ন জনগোষ্ঠীৰ কিছুমান বস্তু, আপুৰুগীয়া বস্তু, যিসমূহ ধৰক এতিয়া হয়তো তেখেতসকলে ব্যৱহাৰ নকৰে চাগে, তেনেকুৱা কিছুমান বস্তু ইয়াত আমি দেখিলোঁ। ভাল লাগিলে, বহুত ভাল লাগিলে। সেইবোৰ বস্তু আচলতে আমি সৰুতেও কিছুমান দেখা দোন, এইটো ইয়াত এটা দোন এটা দেখিলোঁ, দোনত যে বস্তু ধান চাউল জোখে, সেইবোৰ বস্তু আগতে আমি সৰুতেহে দেখিছিলোঁ। আকৌ গৰুৰ মুখুৰাটো দেখিলোঁ। তাৰপাছতে হেৰিয়াৰ বাঁহৰ কাঠৰ টিলিঙা দেখিলোঁ। এনেকৈ কিছুমান বস্তু, যিবোৰ বস্তু আমি সৰুতে দেখিছিলোঁ কিন্তু বৰ্তমান একেবাৰে নাইকিয়া হৈ গৈছে, এইটো দোন, সেই বস্তুবোৰ আমি দেখিলোঁ। চালনীবিলাক আছে, বৰ চালনী, মাজু চালনী, সৰু চালনী, ডলা, কোলা, এনেকুৱা বিভিন্ন ধৰণৰ বস্তু বৰ এখন কোলা এয়া সজাই ৰাখিছে। এইবোৰ আচলতে নৱপ্ৰজন্মক দেখাব লাগে। এইযোৰ চাওক, এয়া মুখুৰা, গৰুৰ মানে মৰণা মাৰোঁতে এইটো মুখত পিন্ধাই লয়, মুখুৰা বুলি কয়। এইটো গৰু ম'হৰ গাড়ীৰ ঘণ্টি, এইটো আগতে গৰু গাড়ীবিলাকত লগাই থয়। এইবিলাক কাঠৰ টিলিঙা, এনেকুৱা বহুত কিচিমৰ বস্তু, মানে যিবোৰ বস্তু লোপ পাইছে বৰ্তমান। এইটো জাপি, সেইবিলাক দেখিলোঁ। এইবিলাক ভাৰ পাচি বুলি কয়। আমাৰ আগতে গাঁৱৰ মানুহবিলাকত থাকে, ইয়াত কঠীয়া ধানৰ তুম, এনেকৈ কঠীয়া ধানবিলাক ইয়াত বান্ধি পেলাই তিয়াই থয়। এইবিলাক মাছ ধৰা সঁজুলিসমূহ দেখিলোঁ, বিভিন্ন ধৰণৰ সঁজুলি ইয়াত আছে। ইয়াত যিমানবিলাক মাছ ধৰা সঁজুলি আছে, সেই আটাইবিলাক সঁজুলি আমি আচলতে দেখাই নাই। ইয়াৰে কিছুমান সঁজুলি আমি চিনি পাইছোঁ, যেনে পল, জুলুকি, তাৰপাছতে চেপা ইয়াত আছে।
তেনেদৰে কিছুমানহে এইটো চেপাটো আগতে আমাৰ দেউতাই মাছ ধৰিবলৈ পথাৰত ব্যৱহাৰ কৰিছিলে। এইখন আকৌ কইনা নিয়া এখন দোলা, বৰ সুন্দৰকৈ এইখন আগৰ দিনৰ কইনা নিছিলে ইয়াত। কইনা নিয়া দোলা এখন ইয়াত সংৰক্ষণ হৈ আছে। তাৰোপৰি এইবিলাক যে বাঁহৰ খেৰৰ নিচিনা দেখিছে, এইবিলাক হৈছে ৰেইনকোট। জনগোষ্ঠীয় লোকসকলে এনেদৰে খেৰেৰে সৈতে আৰু সৰুকৈ মিহিকৈ কামি চুচি পেলাই এনেকৈ তেখেতসকলে ৰেইনকোট বনাই লৈছিলে। বৰ সুন্দৰ এই ৰেইনকোটকেইটা, আপোনালোকে গ'লে চাব পাৰিব। এইখন গুৰু আসন হয়। বাকী আপোনালোকক মই দেখাই আছোঁ। এইটো হৈছে আকৌ লোকশিল্পী সকলে দ্বিজেন গগৈ লোকবাদ্য সংগ্ৰহালয়। দ্বিজেন গগৈ বুলি যিজন শিল্পী লোকবাদ্য বজায়, তেখেতৰ এইটো সংগ্ৰহালয় হয়। এইখন আকৌ এম্পৰিয়াম হয়। ইয়াত তাত যিবিলাক শিপিনীয়ে কাপোৰ বৈ আছে, সেই কাপোৰবিলাক আচলতে ইয়াত বিক্ৰী হয়। আৰু তাৰ উপৰিও ইয়াত আপোনাৰ গ্ৰীণ টি ৰাখিছে, তেওঁলোকে নিজে বনোৱা আচাৰ। আকৌ এইটো এটা হেৰি হয়, ষ্টেজ আছে। ষ্টেজটোত লোকশিল্পীসকলৰ ডান্স হৈ বিভিন্ন জনগোষ্ঠীৰ নাচসমূহ ইয়াত হৈ থাকে। আৰু তাত অৰ্কিড পাৰ্কলৈ যোৱা ভিজিটৰসকলে সকলোৱে তাতে ষ্টেজত পাৰি থোৱা চকীত বহি সকলোৱে এই ডান্সবোৰ উপভোগ কৰিব পাৰে। আমাৰ বিহু ডান্সো হয়। এয়া মিচিং গাভৰুসকলে বিহু নৃত্য প্ৰদৰ্শন কৰিছে। আমাৰ বিহু নৃত্যও তাত এনেকৈ নাচি থাকে। তিতাবৰ কমলাবাৰী সত্ৰৰ এগৰাকী শিল্পীয়ে এয়া সত্ৰীয়া নৃত্য তাত প্ৰদৰ্শন কৰি থাকে। অৰ্কিড পাৰ্কলৈ গুজৰাট আৰু পুনেৰ পৰা অহা দুটা দলে এই আমাৰ লোকনৃত্যসমূহ খুব আগ্ৰহৰে সৈতে তেখেতসকলে চায়। আৰু তেখেতসকলৰ সেই গুজৰাটৰ পৰা অহা দলটোৰ যিটো লোকনৃত্য তেওঁলোকৰ গাৰোৱা ডেন্স বুলি কয়, সেইটো তেওঁলোকক তাত পৰিৱেশন কৰিবলৈ অনুৰোধ কৰে। আৰু আমাৰ যিটো বিহু নৃত্য, সেই বিহু নৃত্যটোকো তেখেতসকলক অকণমান আমাৰ নাচনীসকলৰ লগত নাচিবলৈ বুলি অনুৰোধ কৰে। এই চেগতে ময়ো সেই গ্ৰুপটোৰ লগত অকণমান বিহু নাচোঁ। আপোনালোকক তাকে দেখাম। এয়া গুজৰাটৰ গৰবা ডান্স।
थैंक यू बहुत बहुत धन्यवाद। तो बहुत अच्छा सा रिकॉर्ड डांस किया आप लोग। ভিডিঅ' আমি যে এইফালে তললৈ গৈছিলোঁ মনত আছে সেইফালে বগাই তাতে থকা এখন ৰেষ্টুৰেণ্টত আমি জালুক দিয়া ৰঙা চাহ খালোঁ। এয়া আমি প্ৰকৃতিৰ একেবাৰে মাজলৈ সোমাই গৈছোঁ। চাৰিওফালে মাথো সেউজীয়া আৰু সেউজীয়া, বহুত ভাল লাগিলে সঁচাকৈ। আমি দুজনে মানে কিছু আমি ভাল লগা সময় অতিবাহিত কৰিলোঁ। এয়া আপোনালোকে দেখি গম পাইছে আৰু মানে সেউজীয়াৰ মাজতে থাকিলোঁ আচলতে সেই সময়খিনি। এইখিনি ফটো একপি মাৰোঁ আহক। সেই গছজোপা ওচৰত ৰৈ দিয়ক। ৰাস্তা মানে এইবিলাক বৰ বেলেগ ধৰণৰ ৰাস্তা আছে দেই। ভূমি অৰ্কিড আপোনালোকে এইফালেও যাব পাৰিলে। এইফালে এইটো কি পানী, এই পানীটো তালৈ দিছে নেকি বাৰু পুখুৰীলৈ? বলক গৈ থাকোঁ, ইফালে যাওঁচোন বলক। তোমালোক ইয়াতে থাকা ন? হয়, তোমালোকৰ মানে এইটো হেৰি তোমালোক এমপ্লয়ী নে ডান্সাৰ? এমপ্লয়ী। থকাৰ সুবিধা আছে। অঁ ঠিকে আছে, ভাল লাগিলে বাৰু তোমালোকৰ ডান্স চাই। মোৰ ইউটিউব চেনেল এটা আছে ৰীণা ভূঞা, চাবা হা। ঠিক আছে। এইটো হৈছে কেকটাছৰ মিউজিয়াম। ইয়াত বিভিন্ন প্ৰজাতিৰ কেকটাছ আছে। আপোনালোকে দেখিলে আচৰিত। এইটো চক নাই, ইমান ডাঙৰ, ইমানেই ডাঙৰ ডাঙৰ কেকটাছ আছে নহয় ইয়াত। সাংঘাতিক ভাল লাগিলে ইয়াতো। এইবিলাক দেখিছে বহুত ডাঙৰ ডাঙৰ, একদম ডাঙৰ ডাঙৰ গামলাৰ নিচিনা ডাঙৰ ডাঙৰ কেকটাছ আছে ইয়াত। এইটো যে বহুত ডাঙৰ হৈছে, মই অকণমান আপোনালোকক দেখাইছোঁ। এয়া চাওক, এইটো বহুত ডাঙৰ। এইখিনিত এটা আছে বহুত ডাঙৰ। ইয়াত অসমীয়া থলুৱা খাদ্য পোৱা এখন ৰেষ্টুৰেণ্ট আছে আৰু তাতে এটা টিকট ঘৰৰ ব্যৱস্থা আছে। তাতে কুপন ল'ব লাগে। তাত মানে অসমীয়া থালিখনত 200 লয়। একদম বিভিন্ন বস্তু থাকে তাত। আপোনাৰ থালিখনত মানে ইমানখিনি বস্তু দিয়ে নহয়। আপোনাৰ পচলা, কলডিল, ঢেকীয়া, কচুৰ পৰা আৰম্ভ কৰি সকলো
অসমীয়া থলুৱা খাদ্য এই থালিখনত থাকে। এইখন চাওক, দেখিছে কিমানখিনি বস্তু থাকে নহয়, মই যে মানে খাই শেষেই কৰিবগৈ নোৱাৰিলোঁ। জনপ্ৰিয় সত্ৰীয়া নৃত্য চালি নৃত্য নৃত্যশিল্পী সৰুৰ তিতাবৰ কমলাবাৰী সত্ৰৰ পৰা জিতুমণি গায়ন, এয়া চালি নৃত্য। থেংক ইউ। ইয়াৰ পৰা যাবৰ সময়ত এই নাৰ্চাৰীখনৰ পৰা কেইবাটাও বেলেগ বেলেগ ভেৰাইটিৰ প্লাণ্ট কিনি ল'লোঁ। ইয়াত মানে একদম কালেকশ্যন বহুত বেছি, আপোনালোকে আহিলে কেতিয়াবা চাব। কালাৰ কেনেকুৱা আছে? কালাৰ সেয়াই আজি আছে তাত থকাখিনি আছিলে, বহুত আছিলে শেষ হ'ল। কিন্তু কেমেলিয়া লৈ ল'ব পাৰে, কেমেলিয়া বঢ়িয়া হৈ আছে। কেমেলিয়া চাওঁ কেনেকুৱা বাৰ্ডিং হৈ আছে। খানাবোৰ ভাল লাগিলে আজি, খানাটো মানে অসমীয়া থলুৱা খানা বহুত ভাল লাগিলে। ইমানখিনি মানে আইটেম বঢ়িয়া লাগিলে। এই মিউজিয়ামত বিভিন্ন জনগোষ্ঠীৰ কিছুমান বাদ্যযন্ত্ৰ আছে, তেখেতসকলে বজাই দেখুৱায়। এইটো লাও পেঁপা হয়, জাতিলাওৰ পেঁপা। আজিৰ দিনটো বৰ ভাল লাগিলে আমাৰ পাৰ্কত। এতিয়া আমি এয়া অৰ্কিড পাৰ্কৰ পৰা ঘৰলৈ বুলি এয়া গৈ আছোঁ লাহে লাহে। এয়া আমি ঘৰলৈ ঘূৰি গৈ আছোঁ। বহুত ভাল লাগিলে আজিৰ দিনটো, বৰ সুন্দৰকৈ পাৰ কৰিলোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ভাল লাগিলে যদি আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যিসকল নতুন তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেন্তে আজিলৈ আহোঁ, বাই বাই।